জনাই সানৰাইজ ক্লাব আৰু টিএমপিকে কেবিজেলেম আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আৰু জনাই স্পৰ্টছ এছ'চিয়েশ্যনৰ সহযোগত দেওবাৰৰ পৰা আৰম্ভ হৈছে দ্বিতীয় সংখ্যক পবা ফুটবল টুৰ্ণামেণ্ট 2025 প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা। জনাই অৰুণাচল সীমান্তৰ ৰুকছিন চেংকেটৰ সমীপতে থকা পবা খেলপথাৰত ফুটবল প্ৰতিযোগিতাৰ প্ৰথম দিনা টিএমপিকে আৰু সানৰাইজ ক্লাবৰ সভাপতিত্বে পতাকা উত্তোলন কৰে। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ শাৰীৰিক শিক্ষা আৰু কেৰিয়াৰ অধ্যয়নৰ বাবে বিভাগ কেন্দ্ৰৰ মুৰব্বী মন্টু বড়োৱে উদ্বোধন কৰা খেল প্ৰতিযোগিতাখনৰ দুৱাৰ মুকলি কৰে টিএমপিকে উপদেষ্টা ৰাজকুমাৰ বৰাং আৰু শংকৰ নায়কে। তদুপৰি শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত ৰেফাৰী জীৱন গগৈ, KCPL প্ৰজেক্ট মেনেজাৰ গৌৰৱ ভৰদাস, ধেমাজি জিলা ক্ৰীড়া সন্থাৰ সহকাৰী সম্পাদক সদানন্দ পেগু, জনাই জিলা ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক দীপক দলে, খেল পৰিচালক দিল বিলি, আনন্দ প্ৰেম, সঞ্জয় বড়ি, দেৱানন্দ দলে লগতে টিএমপিকেৰ বহু কেইজন কৰ্মী উপস্থিত থাকে। উক্ত প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ উপৰি অৰুণাচল প্ৰদেশৰ তথা বহিদেশৰ খেলুৱৈ অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সমিতিয়ে। ইফালে ক্ৰীড়াপ্ৰেমী ৰাইজে সুন্দৰকৈ যাতে খেল উপভোগ কৰিব পাৰে তাৰ বাবে আয়োজক সমিতিয়ে নিৰ্মাণ কৰি দিয়া হৈছে 500ৰো অধিক দৰ্শকে বহি চাব পৰাকৈ বাঁহৰ গেলেৰী। আমাৰ টাকামেচিং বৰিং গবাঙৰ প্ৰতীক ফ্লেগ হোষ্টিং কৰা হৈ গ'ল। সদস্যবৃন্দ লগতে ৰাইজ, স্বেচ্ছাসেৱকসকল আৰু আমাৰ মৰমৰ খেলুৱৈসকল, প্ৰথমে সকলোকে আন্তৰিক নমস্কাৰ আৰু শুভেচ্ছা জনাইছোঁ ইচ্ছাগতে। আৰু এনেধৰণৰ প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে ধন্যবাদো জনাইছোঁ, কাৰণ এনেধৰণৰ প্ৰতিযোগিতাৰ পৰাই আমাৰ খেলুৱৈসকল ওলাই আহিবৰ কাৰণে সুবিধা হয়। কাৰণ আমি যদি অসমৰ কথা চাওঁ, অসমত আমিও খেলি আহিছোঁ, গতিকে এনেধৰণৰ খেল খেলি আমি আজি অৱস্থাত পাইছোঁ। খেলৰ যোগেদি আহি বিশ্ববিদ্যালয়ত চাকৰি পাবলৈ সক্ষম হৈছোঁ আৰু খেলৰ কাৰণে বা খেলৰ ডিপাৰ্টমেণ্টতে কামো কৰি আছোঁ। গতিকে মই সকলোকে এইটোৱে অনুৰোধ জনাম, বিশেষভাৱে মানে আমি যদি খেলুৱৈ সৃষ্টিৰ কথা কওঁ তেতিয়াহ'লে অকল খেলুৱৈ নিজে খেলি হ'ব নোৱাৰে। গতিকে আয়োজকসকলৰ তাত দায়িত্ব, লগতে আমাৰ প্ৰশিক্ষকসকলৰ দায়িত্ব, খেল পৰিচালকৰ দায়িত্ব আৰু খেলুৱৈসকলৰ নিজৰ দায়িত্ব। কাৰণ খেল খেলিবৰ কাৰণে ইমানখিনি ব্যৱস্থা আমাক লাগে। গতিকে আয়োজকসকলে যদি সুন্দৰভাৱে খেল আয়োজন কৰে, যেনেধৰণে ইয়াত হৈ আছে অস্থায়ী গেলেৰী, সাধাৰণতে আমি খুব কমেই দেখা পাওঁ। কাৰণ এনেধৰণৰ অস্থায়ী গেলাৰী এৰেঞ্জমেণ্ট কৰাটো কিমান কঠিন আমি সকলোৱে জানো। আৰু দৰ্শকৰ কাৰণে এইটো ব্যৱস্থা কৰা হৈছে, দৰ্শকে আহিব খেল চাব। আৰু খেলুৱৈসকলৰ কথাটো হ'ল যে খেলুৱৈসকলে নিজৰ কথাই চাব নালাগে, দৰ্শকসকলে কিমান সময় নষ্ট কৰি তেওঁলোকে ফিল্ডত আহে। গতিকে তেওঁলোকৰ কাৰণেও জিকাৰ লগতে সুন্দৰ খেল প্ৰদৰ্শন কৰিব বুলি আমি আশা ৰাখিছোঁ, বা খেল প্ৰদৰ্শন কৰিবৰ কাৰণে সদায় চেষ্টা চলাব লাগে। তাৰ কাৰণে কোচসকলে বিশেষভাৱে খেলুৱৈসকলক ডেভেলপমেণ্টৰ কাৰণে কাম কৰিব লাগিব। আৰু সামগ্ৰিকভাৱে যেনে এই প্ৰতিযোগিতাৰ আমাৰ সন্মানীয় এমএলএ স্পন্সৰ কৰিছে, পইচা অবিহনে আমাৰ কোনো কাম নহয়। গতিকে তেনেধৰণৰ ইমান সুন্দৰ সহযোগত আমাৰ যি অনুষ্ঠান আজি ইয়াত হ'বলৈ গৈ আছে, এই ফুটবল টুৰ্ণামেণ্টৰ পবা ফুটবল টুৰ্ণামেণ্টৰ যিটো উদ্বোধনী অনুষ্ঠান, লগতে 20 দিন ধৰি সেই প্ৰতিযোগিতা চলিব। এই প্ৰতিযোগিতাখনি এই 20 দিনে সফলভাৱে সুন্দৰভাৱে কোনো বাধা বিঘিনি নোহোৱাকৈ চলি যাব বুলি আশা ৰাখিছোঁ। আৰু আয়োজকসকলে নিষ্ঠাৰে সেই 20 দিন লাগি মেলি প্ৰতিযোগিতা সফল হোৱাত বিশেষভাৱে অৰিহণা যোগাব। আৰু স্থানীয় ৰাইজে আহি খেল উপভোগ কৰি আয়োজক তথা খেলুৱৈসকলক উৎসাহ যোগাব বুলি মই আশা ৰাখিছোঁ। আৰু লগতে খেলুৱৈসকলক মই এটাই অনুৰোধ জনাম, খেলি আমি সবেই ইণ্টাৰনেশ্যনেল বা প্ৰফেচনেল ফুটবল হ'ব নোৱাৰিবও পাৰোঁ বা খেলুৱৈ হ'ব নোৱাৰিবও পাৰোঁ, কিন্তু আজি আমি খেলৰ যোগেদি এজন ভাল মানুহ, সুস্থ নাগৰিক, ভাল নাগৰিক হ'বৰ কাৰণে আমি সক্ষম হ'ব পাৰোঁ। গতিকে এইখিনি মই অনুৰোধ ৰাখিছোঁ, যাতে সকলোৱে খেলৰ বাদেও নিজৰ জীৱনত নিজক চলাই লৈ যাবৰ কাৰণে বা সফলভাৱে প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিখিনি দক্ষতা থাকিব লাগে, সেই দক্ষতাখিনি আয়ত্ব কৰিব বুলি মই আশা ৰাখি
আকৌ এবাৰ সকলোকে ধন্যবাদ জনাইছোঁ বিশেষভাৱে ৰেফাৰীসকলক শুভেচ্ছা জনাই মোৰ দুআষাৰ ইয়াতে সামৰিছোঁ আৰু খেল উদ্বোধন হোৱা বুলি ঘোষণা কৰিছোঁ ধন্যবাদ পৰৱৰ্তী খেলৰ আনুষ্ঠানিকভাৱে পৰিচালনা কৰিবলৈ কাৰণে আজিৰ খেলৰ ৰেফাৰী আৰু মেচ কমিশ্যনাৰক আমি দায়িত্ব প্ৰদান কৰিছোঁ দ্বিতীয় সংখ্যক ফুটবল টুৰ্ণামেণ্টৰ যি আয়োজন সফল হওক যি উদ্দেশ্য লৈ এই খেল আয়োজন কৰা Haremos con un dado menos. Anda gayet bulmalı. Mazat dam nakka. थोड़ी देर बाद ये सिटी बजेगा सिटी बजते हुए छोटे छोटे पास के साथ आगाज करना चाह रहे हैं जो कि व्हाइट एंड रेड में है राजा खाना और ब्लू जर्सी में है लोला वो भी तलाश वहां पर छोटे पास के साथ वहां पर कोशिश जारी लेकिन कोई मौका नहीं वहां कोशिश जारी वहां पर छोटा पास के साथ जर्सी नंबर 4 को छोटे छोटे पास के साथ वहां आगाज करना चाह रहे हैं JWSFC অসম অৰুণাচল একেবাৰে ইমান্তৱৰ্তী 2 নং মুৰখং চেলেং মিচিং অটোনমাস কাউন্সিল অন্তৰ্গত পবা প্লেগ্ৰাউণ্ডত প্ৰতি বছৰে টাকা মিচিং পইণ্ট এবং অল মিচিং ষ্টুডেণ্ট ইউনিয়ন কেমিজেলে আঞ্চলিক কমিটি সানৰাইজ জনাই স্পৰ্ট এছ'চিয়েশ্যনৰ দ্বাৰা ফুটবল পবা ফুটবল টুৰ্ণামেণ্ট কৰি আছে এই বছৰ 2025 আজি দিনটোৰ পৰা উভাৰম্ভণি হৈছে আৰু আজি এই উভাৰম্ভণি অনুষ্ঠানত মই উপস্থিত থাকি নিজকে ধন্য মানিছো আৰু মই শুভেচ্ছা জনাইছো তেওঁলোকক TMPK সানৰাইজ আৰু জনাই স্পৰ্ট ক্লাবক বিশেষকৈ তেওঁলোকৰ উদ্যোগত প্ৰতি বছৰে এনে ধৰণে খুব ধুনীয়াকৈ তেওঁলোকে অৰ্গেনাইজ কৰি পবা ফুটবল টুৰ্ণামেণ্ট তেওঁলোকে কৰি আহিছে আৰু বিশেষকৈ মই এই খেলৰ জৰিয়তে নতুন প্ৰজন্মক আহ্বান জনাওঁ মই যিহেতু খেলৰ জৰিয়তে এজন যুৱকে তেওঁৰ মানসিকভাৱে শাৰীৰিকভাৱে আৰু বৌদ্ধিকভাৱে তেওঁ বিকাশ কৰাৰ ক্ষেত্ৰত তেওঁ সুযোগ পাব পাৰে গতিকে সকলোৱে নৱপ্ৰজন্মই এনে ধৰণে খেল ধেমালিত বা খেলত তেওঁলোকে অংশগ্ৰহণ কৰিবৰ কাৰণে মই আহ্বান জনাওঁ আৰু বিশেষকৈ আজিৰ এই খেলৰ জৰিয়তে মই নিজকে এটা অনুপ্ৰেৰণা নিশ্চিতভাৱে পাব বুলি মই আশা ৰাখিছোঁ নতুন প্ৰজন্মই গতিকে মই এই চেগতে পুনৰবাৰ মই TMPK সানৰাইজ আৰু জনাই সাব ডিভিজনৰ যিটো স্পৰ্ট এছ'চিয়েশ্যন তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু লগত মই ধন্যবাদ জনাইছোঁ যিহেতুকে মই দেখিছোঁ বিগত বছৰবোৰ দৰে এইবছৰো জুনিয়ৰ জনপ্ৰিয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াৰ দ্বাৰা তেখেতে খুব পৰামৰ্শ এনেধৰণে ক্লাববিলাকক তেওঁলোকে পৰামৰ্শ দি আছে আৰু বিশেষকৈ তেওঁ কেৱল পৰামৰ্শই দিয়া নাই তেওঁ এই খেলৰ মাজত তেওঁলোকৰ যিবিলাক অসুবিধাবিলাক দূৰ কৰিবৰ কাৰণে তেওঁ স্পনচাৰশ্বিপো তেওঁ দায়িত্ব বহন কৰিছে গতিকে মই চেগতে মই ভুৱন পেগু ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ আৰু পুনৰ এনেধৰণে আমাৰ জনাই অঞ্চলখনক
সামাজিকভাৱে বা বিভিন্ন দিশত যাতে নতুন প্ৰজন্মই আগুৱাই যাব পাৰে তাৰ কাৰণে এটা ভাল এটা পৰিৱেশ এটা আমাৰ মাজত বৰ্তাই ৰাখিব লাগিব খেলৰ জৰিয়তে পুনৰবাৰ মই টিএমপিকে তৰফৰ পৰা তেওঁলোকক ধন্যবাদ জনাইছোঁ ধন্যবাদ ইয়াত আহিটো ভালেই লাগিছে আৰু এনেধৰণৰ প্ৰতিযোগিতা হৈ থাকিব লাগে আৰু খেলুৱৈসকলক উদ্দেশ্যি মোৰ এটাই আহ্বান থাকিব যে অনুশাসন আৰু অনুশীলন মানে অনুশীলনত অনুশাসন থাকিব লাগিব এজন ভাল খেলুৱৈ হ'ম বুলি সদায় ডেডিকেটেডলি প্ৰেক্টিছ কৰিব লাগিব নতুন কিবা শিকিবৰ কাৰণে সদায় চেষ্টা আৰু আগ্ৰহ থাকিব লাগিব তেতিয়া আমি আগবাঢ়ি যাম আৰু সময় সুবিধা সদায় একেই নাথাকে সেইকাৰণে প্লেয়াৰে যেতিয়াই সুযোগ পায় তেতিয়া সেই সুযোগটো সদ্য ব্যৱহাৰ কৰাৰ কাৰণে চেষ্টা চলাব লাগে খেলুৱৈ হ'বলৈ হ'লে বিশেষভাৱে আমি ক'ব লাগিব যে শাৰীৰিক সক্ষমতা ফিটনেছ অবিহনে আমাৰ একো নহয় যিমান যিয়ে নাথাকক কিয় ফিটনেছ থাকিলে আমি গ্ৰাউণ্ডত দিব পাৰোঁ গতিকে নিজক ফিট কৰি ৰখাটো এটা চেলেঞ্জ হয় গতিকে খেলুৱৈসকলে সদায় নিজক ফিট কৰি ৰাখিব লাগিব খোৱা লোৱা আদি কৰি বিভিন্ন দিশত লাইফ ষ্টাইল থকা লোৱাৰ ষ্টাইল চব ক্ষেত্ৰতে নিজে চিনচিয়াৰলি কাম কৰি গ'লেহে এজন সুস্থভাৱে থাকিব পাৰিব আৰু তেতিয়া খেলত ভাল পাৰফৰ্মেঞ্চ দেখুৱাব পাৰিব ধন্যবাদ